নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু আমেজিং এষ্ট্ৰ ৱৰ্ল্ড। যদিহে আপুনি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক ৰাতি জন্ম হোৱা লোকসকলৰ কেইটামান স্বভাৱ, গুণাগুণ আৰু চৰিত্ৰৰ বিষয়ে ক'বলৈ গৈ আছোঁ। আহক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বেলেগ বেলেগ সময়ত জন্ম হোৱা লোকসকলৰ স্বভাৱ, চৰিত্ৰ আৰু ব্যক্তিত্ব বেলেগ বেলেগ হয়। ৰাতি জন্ম হোৱা লোকসকলৰ স্বভাৱ, চৰিত্ৰ দিনত জন্ম হোৱা লোকসকলৰ স্বভাৱ, চৰিত্ৰতকৈ সম্পূৰ্ণ বেলেগ। যিসকল লোকে সূৰ্য অস্ত যোৱাৰ ঠিক লগতেই জন্মগ্ৰহণ কৰে, অৰ্থাৎ ৰাতি আৰম্ভ হোৱাৰ ঠিক লগে লগে, তেনে ব্যক্তি বহুত চিন্তাশীল হয় আৰু মিউজিকৰ প্ৰতি বেছি অনুৰাগী হয়। ৰাতি জন্ম হোৱা লোকসকলৰ স্বভাৱ সম্পূৰ্ণ মাকৰ পৰা আহে আৰু তেওঁলোক মাকৰ প্ৰতি বেছিকৈ আকৰ্ষিত হয়। সেইবাবে এওঁ লোকসকলে সৰু সৰু কথাত বেছিকৈ গুৰুত্ব আৰোপ কৰে আৰু যিকোনো কাম কৰাৰ আগত বহুত ভাবি চিন্তিহে কামটো হাতত লয়। ৰাতি জন্ম হোৱা লোকসকল বহুতো আত্মবিশ্বাসী হয় আৰু তেওঁলোকৰ বহুতেই ৰাতিৰ সময়খিনি এক্টিভ হৈ থাকে, অৰ্থাৎ ৰাতিৰ সময়ত তেওঁলোকে কাম কৰি ভাল পায়। এইসকল লোকে টেকনিকেল বস্তুৰ সৈতে বেছি জড়িত হৈ ভাল পায় আৰু যিকোনো কামৰ বাবে অলপ ইংগিত পালেই সম্পূৰ্ণ কামটো কৰি দিব পাৰে, অৰ্থাৎ তেওঁলোকৰ যিকোনো কামৰ বাবে আহৰণ ক্ষমতা বেছি হয়। এইসকল লোকৰ চিন্তা শক্তি বহুতো প্ৰবল হয়, অৰ্থাৎ তেওঁলোকে কৰা চিন্তা ধাৰণাবোৰ বহুতো হায়াৰ লেভেলৰ হয়। তেওঁলোকৰ বহুতেই ক্ৰিয়েটিভ মাইণ্ডৰ হয়। ইয়াৰ উপৰি তেওঁলোক সমাজৰ প্ৰতি বেছিকৈ আকৰ্ষিত হয়। সমাজৰ কামবোৰ কৰিবলৈ বহুতো আগ্ৰহী হয়। দিনত জন্ম হোৱা লোকসকল বহুত খঙাল স্বভাৱৰ হয়, কিন্তু ৰাতিৰ ভাগত সম্পূৰ্ণ উল্টা হয়, যাৰ বাবে সকলোবোৰ ভাল চিন্তা আলোচনা তেওঁলোকে ৰাতিৰ ভাগত ভৰিব বিচাৰে। তেওঁলোকে কোনো কামৰ বাবে বেলেগক না কৰিব নিবিচাৰে আৰু বেলেগক এনকাৰেজ কৰি বহুতো ভাল পায়, যাৰ বাবে এই প্ৰকৃতিৰ লোকসকলৰ বন্ধুৰ সংখ্যা বহুত বেছি হয়। ভাল পোৱা আৰু প্ৰেমৰ ক্ষেত্ৰত এইসকল বহু আগ্ৰহী হয়। বহুত কথা বুজি পোৱাৰ বাবে এইসকল লোকৰ সংসাৰ বহুত সুখী হয়। আজিৰ বাবে ইমানেই। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।